फ्रेंड्स আজি ভিডিওটো আলোচনা কৰিম আপোনাৰ পৰিয়ালবৰ্গৰ অথবা আপোনাৰ নামত যদি ঘৰ আহি থাকে সৰকাৰি ঘৰ যেটো হেতু ঘৰৰ লিষ্ট কেনেকৈ আপুনি আপোনাৰ মোবাইল ফোনেদি চেক কৰিব আপোনাৰ নামত ঘৰ আহিছে নে নাই তো হেতু চোৱাৰ কাৰণে फ्रेंड्स আপুনি মোবাইল ফোনেদি কৰিব পাৰে ইয়াৰ কাৰণে কোনো কম্পিউটাৰৰ দৰকাৰ নহয় প্ৰথমে আপোনাৰ মোবাইলত থকা গুগল ক্ৰোম অথবা যিকোনো ব্ৰাউজাৰ ওপেন কৰি লব ওপেন কৰাৰ পিছত এটোৱে হল ক্ৰোম ব্ৰাউজাৰ এটো ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি লব মোবাইলৰ পৰা কৰাৰ পিছত ইয়াত টাইপ কৰিব RH ৰিপৰ্টিং এনেকৈ লিখি লব RH ৰিপৰ্টিং লিখি সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত फ्रेंड्स এনেকুৱা এটা ওয়েবসাইট আহিব ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত পেজটো অলপ লোডিং হ'ব পেজটো এনেকৈ লোডিং হোৱাৰ পিছত তলত যাব তলত যোৱাৰ পিছত ইয়াত চাব সোশ্যাল অডিট ৰিপৰ্টছ তলত যেটো অপচন আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন ইয়াত ক্লিক কৰি দিব ক্লিক কৰিলে ইয়াত আপোনাৰ ইয়াত সিলেক্ট ইয়াত টিপি দিলে আপোনাৰ সকলো ষ্টেট আহিব ইয়াৰ পৰা আপোনাৰ ষ্টেটটো সিলেক্ট কৰিব তাৰ পিছত আপোনাৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত আপোনাৰ যেটো ব্লক হয় এটো ব্লক সিলেক্ট কৰিব ব্লক সিলেক্ট কৰাৰ পিছত ইয়াত আপোনাৰ যেটো পঞ্চায়ত হেতু সিলেক্ট কৰিব পঞ্চায়ত সিলেক্ট কৰাৰ পিছত ইয়াত আপোনাৰ কোনটো বছৰৰ কাৰণে চাব বিচাৰে আপুনি 2010-11 পৰা 22-23 লগিন চাব পাৰে আপুনি যদি যোৱা বছৰৰ চাব বিচাৰে তেতিয়ালে 21-22 ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত তলত এনেকুৱা এটা ক্যাপচা আহিব আপোনাৰ ক্ষেত্ৰত বেলেগ আহিব পাৰে আপুনি হেতু প্লাস মাইনাস জি হয় হেতু কৈ কেনে ইয়াত লিখিব অথবা আপুনি যদি এটো বুজি নাপায় তেতিয়ালে এটো যেটো সাৰ্কেল দেখা পাই আছে ইয়াত ক্লিক কৰিলে এটো চেঞ্জ হ'ব সব এতে ইয়াত 18 যোগ 20 টোটাল কিমান হল 38 আৰু যদি ইয়াত মাইনাস থাকে তেলে মাইনাস কৰিব এটো আপোনাৰ তাত যেনেকুৱা দেখাব সেই হিচাপ মতে হেতু ফিল আপ কৰিব এতে আপোনাৰ ইয়াত স্কিম সিলেক্ট কৰিবলৈ দিছে সৰি মই ইয়াৰটো সিলেক্ট কৰাৰ পিছত স্কিম সিলেক্ট কৰা নাছিলো ইয়াত আপুনি প্ৰধান মন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এটো সিলেক্ট কৰি লব সিলেক্ট কৰাৰ পিছত পেজটো অলপ লোডিং হ'ব আকৌ -21 লোডিং হোৱাৰ পিছত এনেকুৱা এটা লিষ্ট ওলাই আহিব সিৰিয়েল নাম্বাৰ তাৰ পিছত আপোনাৰ কাৰ নামত আছে গোটেইখিনি ডিটেইলছ ইয়াত থাকিব আপুনি কিন্তু মোবাইল ফোনে দি গোটেই ডিটেইলছ চাব নোৱাৰে হেতু কৰাৰ কাৰণে প্ৰথমে আপুনি ইয়াত ডাউনলোড PDF ইয়াত ক্লিক কৰি ডাউনলোড কৰি লব ইয়াত যিমান কেইজনৰ নাম আছে গোটেই কেইটা এটা PDF লিষ্ট হিচাপে ডাউনলোড হৈ যাব মই ডাউনলোড PDF ত ক্লিক কৰিছো এতে ফাইলটো ডাউনলোড হ'ব সরকারি ওয়েবসাইট হয় সেইকাৰণে অলপ সাৰ্ভাৰটো ডাউন সরকারি ওয়েবসাইট এনেকুৱাই হয় সব फ्रेंड्स আপোনাৰ PDF টো ডাউনলোড হোৱাৰ পিছত অটোমেটিক্যালি এনেকৈ ওপেন হ'ব ইয়াত চাব আপোনাৰ বেনিফিচিয়াৰী নেম ফাদাৰ নেম স্পাউস নেম ইয়াত আপোনাৰ সিৰিয়েল নাম্বাৰ আবেদ আলী তেখেতৰ দেউতাকৰ নাম আছিল মল্লিক মিয়া আৰু এটো আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ হয় এটো PMAY 2021-22 ঘৰ এটো আৰু আপোনাৰ ইয়াত যেটো জব কাৰ্ড নাম্বাৰ এটো ইয়াত দেখিবলৈ পাব আৰু হাউস ষ্টেটাস যদি কমপ্লিট হয় তেতিয়ালে কমপ্লিট দেখাব আৰু যদি আপোনাৰ কামটো চলি আছে তেতিয়ালে ইয়াত দেখাব বিলো ফাউন্ডেশন লেভেল তাৰ পিছত স্যাংশন নাম্বাৰ এটো ঘৰ ID আৰু স্যাংশন ডেট কিমান টকা স্যাংশন হৈছে আৰু আপুনি কেইবাৰ কেইবাৰ আপোনাৰ একাউণ্টত পইচা সোমাইছে এটো ইয়াৰ পৰা দেখিবলৈ পাব আৰু কিমান টকা সোমাইছে লাষ্ট এমাউন্ট কিমান তাৰিখে আপোনাৰ টকা সোমাইছে ইনস্পেকশন ডেট কিমান তাৰিখে আপোনাৰ যেটো
অফিচাৰে যে আপোনাৰ ভিজিট কৰে ঘৰটো দিছে না নাই কি সেইটো বিষয়ে যে তদন্ত কৰে সেইটো বিষয়ে ইয়াত দেখিবলৈ পাব। তো ফ্ৰেণ্ডছ এনেকৈ আপোনাৰ ঘৰৰ লিষ্ট উলিয়াব পাৰিব। আৰু ইয়াৰ পৰা আপোনাৰ নামটো বিচাৰিবলৈ কাৰণে ইয়াত চাব সাৰ্চ বক্স আছে। সাৰ্চ বক্সত যদি আপুনি সাৰ্চ কৰে যেনে গোপাল, চাওক গোপাল বুলি লিখাৰ লগে লগে ইয়াত আপোনাৰ সাৰ্চ হৈ যাব। এটা আছে এই গোপাল নাথ। এনেকৈ আপোনাৰ ঘৰৰ লিষ্ট উলিয়াব পাৰিব।